পোৱা হৈছে তাৰে এটা হৈছে উচ্চ হিমালয়, এটা হৈছে বৰ্হি হিমালয়, নিম্ন হিমালয়, আৰু এটা আছে নিম্ন হিমালয়। এই নিম্ন হিমালয়ক কি বুলি কোৱা হয় আৰু শিৱালিক, ঠায়ে ঠায়ে শিৱালিক হিমালয় বুলিও কোৱা হয়। আমাৰ উচ্চ হিমালয় উচ্চতা হৈছে ৬,০০০ মিটাৰ, গড়ে ৬,০০০ মিটাৰ। নিম্ন হিমালয় হৈছে ৪,০০০ মিটাৰ আৰু নিম্ন হিমালয় হৈছে বৰ্হি হিমালয়। নিম্ন হিমালয় হৈছে ১,০০০ মিটাৰ, গড়ে ১,০০০। এইখিনিয়ে আমাৰ হিমালয়ৰ